অসম জাতীয়তাবাদী যুৱ পৰিষদে জন্মলগ্নৰে পৰা অসমৰ জ্বলন্ত সমস্যাসমূহৰ সমাধানৰ দাবীত মাত মাতি অহাৰ লগতে সমান্তৰালকৈ ধেমাজি জিলা সমিতিও ধেমাজিৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰতে মাত মাতি আহিছে। উল্লেখযোগ্য যে উক্ত সংগঠনটোৰ নামত ধেমাজিৰ দুজন ব্যক্তিয়ে অবৈধভাৱে ধন সংগ্ৰহ কৰাক লৈ ধেমাজি জিলা সমিতিৰ যুটীয়া সম্পাদক অনুপম চুতীয়াই এনেদৰে আক্ৰোশ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। অসম জাতীয়তাবাদী যুৱ পৰিষদে জন্মলগ্নৰে পৰা অসমৰ যিবিলাক জ্বলন্ত সমস্যা আছে সেই সমস্যাৰ আজিৰ ওপৰত মাত মাতি আহিছে আৰু তাৰ লগতে অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিও ধেমাজিৰ যিবিলাক জ্বলন্ত সমস্যা আছে সেই সমস্যাৰ আজিৰ ওপৰত মাত মাতি আহিছে আৰু বহু ক্ষেত্ৰত সফলো হৈছে। সেই ক্ষেত্ৰত দুজন ব্যক্তিয়ে অসম জাতীয়তাবাদী যুৱ পৰিষদক সেউ পৰিপূৰ্ণ কৰি যি অবৈধভাৱে বা তেখেতলোকে দান বৰঙণি তুলি আহিছে বা আমাৰ যিবিলাক শুভাকাংক্ষী আছে তেখেতলোকৰ পৰা দান বৰঙণি লোৱা আমি গম পাইছোঁ। সেই দুজন ব্যক্তিক আমি সকীয়াই দিব বিচাৰিছোঁ বা তেখেতলোকক আমি এই দান বৰঙণি তোলা কাৰ্য বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ। যদিহে তেওঁলোকে এই দান বৰঙণি তোলা কাৰ্য লিপ্ত হৈ থাকে বা তেওঁলোকে এই কাৰ্য কৰি থাকে তেতিয়াহ'লে আমি তেখেতলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ উপৰিও আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম।